আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। জয় হিন্দ, জয় ভারত। আমার এই লখিমপুর জিলাত আপোনাৰ হেৰি চলি আছে, ইলেকশ্যনৰ কাৰণে আজি ভোট গণনা চলি আছে। তো আমাৰ ইয়াত চাইছোঁ যে আমাৰ পুলিচ প্ৰশাসন আৰু আমাৰ সেনা বাহিনী ইয়াত বহুত কষ্ট কৰি আছে। তো গতিকে আমি ভাবিলোঁ যে আমি কিবা এটা ঠাণ্ডা পানী কিবা খুৱাবলৈ এটা চেষ্টা কৰি আছোঁ। তা আহক আমি ঠাণ্ডাটো লওঁ। দাদা বস্তুখিনি দিয়ক। বস্তুখিনি লওক। পানী চাওকচোন। অরেঞ্জ কেইটা আছে দাদা? 20টা। ইয়াত অরেঞ্জ আছে আপোনাৰ কেইটা? 20টা দাদা। 20টা অরেঞ্জ আছে। পানী কেইটা আছে? পানী 10টা। তো এইখিনি বস্তু আমাৰ সেনাবাহিনীৰ কাৰণে বহুত কষ্ট কৰি আছে, ৰাতিপুৱাৰ কাৰণে খোৱা বোৱা নাই। তো আমি এইখিনি বস্তু সিহঁতক আমি দিব চেষ্টা কৰিম। কিমান হ'ল? 600। আহক। যাবতীয় অলপ যাবতীয় অলপ চাই দিয়ক, অলপ যাবতীয় আহক আহক। এইখিনি আমাৰ এই ছাৰসকলক দিয়ে। এই ছাৰ আছে, ছাৰক দিয়ে। পানীও আনিছোঁ ছাৰ। আমাৰ এই ছাৰসকলে বহুত কষ্ট কৰি আছে। আমার এইজন ছাৰক আমি আনিলো। জয় হিন্দ স্যার। জয় হিন্দ স্যার। আমার সেনাবাহিনী বিলাক বহুত কষ্ট কৰি আছে গোটেই দিন ধৰি। হয়তো আজি দিনটো টাইম পোৱা নাই খাবলৈ। আমি জি ওয়েলকাম। আমার এই ছাৰসকলে আজি গোটেই দিনটো কষ্ট কৰি আছে। গতিকে আপোনালোকে চাব। এটা গতিকে আপোনালোকে আমাৰ এই ছাৰসকলে গোটেই দিন ধৰি কষ্ট কৰি আছে, খাব পৰা নাই চাগে কিজানি। আমি সেইটো অনুভৱ কৰি আছো। হ্যাঁ হ্যাঁ কিয়? অঁ থেংক ইউ। আৰু কোনোবা আছে জানো নেকি? আমার तात আছে নাকি? जी सर आप और एक पी लीजिए, और एक पी लीजिए। ऑरेंज पीना बहुत अच्छा। जी सर और एक पीजिए, मेरा तरफ से और एक पीजिए सर। जी थैंक यू। তো হৈ গ'ল নেকি আমাৰ ইয়াত সেনাবাহিনীবিলাক বহুত কষ্ট কৰি আছিলে গোটেই দিনটো। তে আমি সকলোৱে আপোনালোকে গম পায় গোটেই দিন ধৰি হয়তো খাব পৰা নাই, বহুত কষ্ট কৰি আছে আৰু আমাৰ দেশৰ কাৰণে ভাল কাম কৰি আছে। তো আমি গতিকে এইজনক আমি ঠাণ্ডা পানী আৰু অৰেঞ্জ খুৱাবলৈ আমি বাধ্য হৈছোঁ। গতিকে আপোনালোকে সকলোৱে দোৱা কৰিব যে এনেকুৱা ভাল কাম কৰি যাব পাৰে। জয় হিন্দ, জয় ভাৰত। ঠিক আছে হ'ব দে। হ্যাঁ দাদা এইটো লওক দাদা, এইটো লওক। থেংক ইউ। হ'ব।